ডিব্ৰুগড়ত এঘৰত সোণ চাফা কৰিবলৈ আহি 1.5 লাখ টকীয়া সোণ চেন লৈ উঠাও হ'ল প্ৰবঞ্চক। ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ আমোলাপট্টিত। তনুজ বৰুৱা আৰু বৰ্ণালী বৰুৱা নামৰ দম্পতীহালৰ বাসগৃহত দুজন অচিনাক্ত ব্যক্তিয়ে আহি সোণৰ গহনা চাফা কৰা ব্যক্তি বুলি নিজকে পৰিচয় দিয়ে। ব্যক্তিকেইজনীৰ কথাত ভুল গৈ দম্পতীহালে নিজৰ সোণৰ গহনা চাফা কৰিবলৈ উলিয়াই দিয়ে। লগতে গহনালয়ে চাফা কৰাৰ সময়ৰ দৃশ্য মোবাইলত আবদ্ধ কৰি থয়। গহনা চাফা কৰি থকা অচিনাক্ত ব্যক্তিজন ওলাই যোৱাৰ পাছত এপদ মূল্যৱান গহনা হৰলকি হোৱাত হয়চয় লাগে। ऐसा नहीं कि आप कितना लोग क्या करते हैं अंकल पाउडर घोल लेता है और उसके बाद क्या बोलते हैं खाना वाना बनाएंगे उसके बाद साफ करेंगे और उसे नहीं कीजिए। फिर इसका क्या होगा गैस खत्म हो जाएगा फिर बात भी नहीं होगी। ठीक है ना जैसे हम ये दिए ना तो छोटा आइटम है 1 पीस लगा के देखिए इसका थोड़ा डेमो देखिए अंकल लगा के ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰা তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে প্ৰবঞ্চকে এটা কৰায়ত্ব কিংবা 1.5 লাখ টকীয়া সোণৰ চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। স্ক্ৰীণত দেখা পোৱা এই লোক দুজনৰ কিবা সম্ভৱ পালে নিকটৱৰ্তী আৰক্ষী বা পৰিয়ালবৰ্গক 9706183156 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সন্ধান দেউতাক পুৰস্কৃত কৰা হ'ব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছে। কি বস্তু বিক্ৰী কৰিব আহিছ কি ক'লে যে এইটো আমি বিক্ৰী নকৰোঁ ডেমো কৰিব আহিছোঁ এইটো এটা মানে হেৰি চাফা কৰা বস্তু হিন্দী ভাষীতে হিন্দীত কৈছে। মই কি বস্তু চাফা কৰি পিতলৰ বস্তু এইডাল আহি পেলাই দুৱাৰৰ এই হেণ্ডেলডাল চাফা কৰিব খুজিছে বোলে দুৱাৰৰ হেণ্ডেল নালাগে এই পিতলৰ টাব এটা আছে সেইটোকে কৰ সেইটোকে অকণমান ঘঁহি দেখুৱালে এইখিনি চাফা হ'ল। চাফা হোৱাৰ পিছত তেতিয়া এওঁ ওলাই আহিলে ওলাই পেলাই এওঁ ক'লে দিয়ক দুটা বোলো পেকেট কিনি লওঁ। তেতিয়া ক'লে এতিয়া নহয় বোলে 26 তাৰিখৰ পিছতহে ইয়াত পাব পেকেটকেইটা। তাৰপিছত ক'লে বোলে আপোনালোকৰ যি কিবা হেৰি আছে ৰূপৰ বস্তু আছে তেতিয়াও ধুনীয়াকৈ চাফা। মোৰ একেবাৰে পুৰণা অকণমানি কাণফুলি এযোৰ আছিল মুখৰ আগতে চাফা কৰি মুখৰ আগতে মোক এযোৰ ঘূৰাইও দিলে। তাৰপিছত যাম বুলিয়ে ওলাইছিল সেই ঘৰত থকা মানুহজনী তাইৰ ৰূপৰ চেইনডাল লৈ পেলাই তাইডালো চাফা কৰিলে। কৰাৰ পিছত ক'লে সোণৰ বস্তু এইটো বস্তু ঘঁহি পেলাই আপোনালোকে চাফা কৰিব পাৰে। মোৰ হাতৰ তলুৱাত দিছে দি পেলাই কৈছে আপুনি নিজে গৈ পেলাই ভিতৰত কিবা এটাত ঘঁহি চাওকগৈ সোণৰ বস্তু। মই ভিতৰত গৈ পেলাই এওঁ ক'লে বোলে ধুই পেলোৱাগৈ। মই ধুই পেলাই গুচি ওলাই আহিলোঁ। ওলাই আহিতে এওঁ চেইনডাল পিন্ধি আছে এওঁ চেইনডালত দি পেলাই কৈছে বোলে হেৰি আপোনাৰ এইডাল খোলকচোন এইডাল চাফা কৰি দিওঁ। এওঁ ক'লে এইবোৰ মই নকৰোঁ সেই বুলি কৈ এওঁ ভিতৰত ধুবলৈ যাওঁতে মোৰ চেইনডালত লগাই দিলে। লগাই দি পেলাই ক'লে যে হেৰি এইডাল কি হেৰি আপুনি মই এনেকৈ ইফালে মোৰ হাতত সেইখিনি আছেই ৰঙাখিনি। তাৰপিছত খুলি পেলাই কৈছে বোলে হেৰি আপোনাৰ হেৰি এইডাল লগাই ইয়াত হেৰি কৰি দিয়ক বোলে। মই এনেকৈ সি কৈছে মই এনেকৈ থিয়হে থাকিলোঁ। সি হুকটো খুলিলে মই চাইছোঁ যে এওঁ ওলাই নাই কেলে মোৰ চেইনডালৰ হুকটো খুলিলে আৰু কাম কৰা মানুহজনী সেইখিনিৰ পৰা চাই আছে বোলে বাইদেউ একো মাতা নাই গাত হাত দি চেইনডাল খুলিছে খুলি মোৰ হাততে দিছে। মোৰ তাৰপিছত ভাবিছোঁ যে মোৰ হাতৰ পৰা তাক চেইনডাল নিব নিদিওঁ কিন্তু মোৰ হাততে সি কিবা পাউডাৰ দিলে মোৰ হাততে ঠুঙাটোত ভৰালে মোৰ হাততে ঠুঙাটো দিলে সি এবাৰলৈও হাতত লোৱা নাই। তাৰপিছতে মই সেইটোতো চেঞ্চটো আছে এইবোৰ কাম যে হেৰি লগে লগে মানুহটো ওলাই যাবলৈ লওঁতে ওলাই সি চাগে গেটো পোৱা নাই আমি ভিতৰ পাই মই এওঁ কৈছোঁ পেকেটটো খুলি পেলাওঁ চেইনডাল ভৰাই দিছে ওলাই লগে লগে নাই চেইনডাল কেনেকৈ কি নিলে মোৰ হাতৰ পৰা মই সেইটোৱে গম নাপালোঁ কিন্তু সি নিজে খুলি পেলাই লৈছে চেইনডাল আৰু খোলোতে মই ক'ব নোৱাৰোঁ কেলে মুখেদি একো নামাতিলোঁ। কেইজন মানুহ আহিছিলে? 2জন। আহিছিলে সেইটোও গম নাপাওঁ সিফালে বাইক ৰাখিছে যদিও দেখা নাপাওঁ। আপুনি ৰেকৰ্ডিং কৰিছে ন এনেই? এওঁ কৰিছিলে ৰেকৰ্ডিংটো মই এনেই কৰি আছিলোঁ তাৰে তাৰ পৰাই মই কেইটামান হেৰি কৰিব দিছোঁ। এতিয়া দিছে এফআইআৰ দিছে আপোনালোকে? এফআইআৰ দিছোঁ এফআইআৰ দিছে। প্ৰচেছ